Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৰে সৈতে খবৰ নিশ্চয় বহুত বেছি ভাল, আমাৰো ভাল। আজি আপোনালোকৰ কাৰণে আকৌ এটা খুব ধুনীয়া স্কিন কেয়াৰৰ ভিডিঅ লৈ আহিছো। আপোনালোকে বাৰু পিগমেন্টেশনৰ সমস্যাত ভুগিছে নেকি নাইবা মেলাজমা, পিম্পলছৰ দাগ এইবিলাকৰ সমস্যাত ভুগি আছে নেকি? তেনেহলে এতিয়া আৰু চিন্তা নাই, কাৰণ মই আপোনালোকলৈ লৈ আহিছো এটা খুব ধুনীয়া হোম ৰেমেডি, যিটোৰ সহায়ত আপোনালোকৰ পিগমেন্টেশনে হওক বা যিমান পুৰণি মেলাজমা হওক বা মুখত যিকোনো ধৰণৰ দাগ যদি আছে সেইখিনি সকলো নাইকিয়া হৈ যাব। আপোনালোকে এইটো প্ৰায় 15 দিন মান ব্যৱহাৰ কৰিলে খুব ধুনীয়াকৈ আপোনালোকে ভাল ৰিজাল্ট পাব। আমি মহিলাসকল প্ৰায়ে ভুক্তভোগী নহয় নে, প্ৰেগনেন্সিৰ কাৰণে হওক বা হৰম'নাল ইনবেলেন্সৰ কাৰণে হওক বা ষ্ট্ৰেছ বিভিন্ন ধৰণৰ কাৰণত আমাৰ মুখত মানে পিগমেন্টেশন পৰে, মেলাজমা হয়, আকৌ বেছিকৈ ৰ'দত গ'লেও মানে ছানবাৰ্ণ হৈ যায় আৰু মুখত এইবিলাকত মানে প্ৰায় স্পট হৈ যায় নহয়নে? আৰু তেনেকৈ হৈ থাকিলে দেখিবলৈও ভাল নালাগে আৰু মানে সকলোৱে মানে ইণ্টাৰনেটত স্ক্ৰল কৰি থকা নহয়নে যে কি ক্ৰীম লগাম, কি কৰিলে আমাৰ মুখৰ এইবিলাক দাগবিলাক নোহোৱা হ'ব। মোৰো হৈছিলে বাৰু, সেইকাৰণে মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিব পাৰিছোঁ। এটা সময়ত মোৰ যেতিয়া প্ৰেগনেন্সিৰ কাৰণে মানে মোৰো মুখত বহুত পিগমেন্টেশন হৈছিলে, ময়ো বিভিন্ন ধৰণৰ মানে মাৰ্কেটৰ ক্ৰীম ব্যৱহাৰ কৰিলোঁ, বিভিন্ন ধৰণৰ মানে দামী মই বহুতখিনি মানে ট্ৰিটমেণ্ট লৈছোঁ, কিন্তু নাই, মই ভাল পোৱা নাই পিগমেন্টেশনত। তাৰপিছতে শেষত গৈ পেলাই মই এই ৰেমেডিটো ট্ৰাই কৰিলোঁ, তাৰপিছতে বহুত ভাল ৰিজাল্ট পালোঁ। গতিকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু আপোনালোকে খুব ধুনীয়াকৈ সুফল পাব। আৰু মুখত যেতিয়া পিগমেন্টেশন হৈ যায় অলপ হওঁতে বাৰু কথা নাই, কিন্তু যেতিয়া বহুত বেছি হৈ যায় তেতিয়া মানে নিজে ডিপ্ৰেশ্যনত যোৱা নিচিনা হয় ন, দেখিবলৈও বেয়া লাগে। মুখত যদি এটা মানে লেয়াৰ, কিছুমানৰ আকৌ খুব লেয়াৰ বহাৰ নিচিনাকৈ বহি যায় মানে, তেতিয়া দেখিবলৈও বেয়া লাগে। গতিকে আপোনালোকে ঘৰুৱা সামগ্ৰীৰ সহায়েৰে এই ট্ৰিটমেণ্টটো কৰিব পাৰিব। ঘৰত সকলোৰে ঘৰতে এইখিনি বস্তু আছে আৰু খুব কম খৰচত মানে একো পইচা নোহোৱাকৈয়ে মানে ঘৰত এইখিনি থাকে আৰু এইখিনি সহায়েৰে আপোনালোকে মানে খুব ধুনীয়াকৈ নিজৰ মুখখন ধুনীয়া কৰি ল'ব পাৰিব। যদি এইখিনি সমস্যাত ভুগি আছেও তেনেহ'লে খুব কম সময়ৰ ভিতৰতে আপোনালোকে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব। গতিকে বেছি দেৰি নকৰোঁ, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আমি প্ৰথমতে আমাৰ যিখিনি মানে সামগ্ৰী লাগিব আমাক এই ট্ৰিটমেণ্টটো কৰিবৰ কাৰণে, সেইখিনি আমি প্ৰথমে যোগাৰ কৰি লওঁ ব'লক। তাৰ পাছতে মই ষ্টেপ ৱাইজ দেখুৱাই যাম আপোনালোকক কি কৰিব লাগিব, আৰু এনেদৰে আপোনালোকে গোটেইখিনি মানে ষ্টেপ ৱাইজ আপোনালোকে ফ'ল' কৰিলে খুব সোনকালে খুব ভাল ৰিজাল্ট পাব। গতিকে ব'লক আমি প্ৰথমে এইখিনি প্ৰিপেৰেশ্যনখিনি কৰি লওঁ। প্ৰথমে এটা আলু লৈ ল'ব, মই সৰু চাইজৰ আলু লৈছোঁ। আপোনালোকে যদি সৰহকৈ বনাই মানে ধুনীয়াকৈ ফ্ৰিজত আইচ কিউব বনাই থ'ম বুলি ভাবিছে তেনেহ'লে অকণমান ডাঙৰ চাইজৰ আলু ল'ব আৰু আলুটো ধুনীয়াকৈ এনেদৰে ৰুকনিৰে ৰুকি ল'ব। তাৰপাছতে ইয়াৰ মানে ৰসখিনি উলিয়াব লাগিব। আমি আচলতে এইফালে কাঁচৰ বাতি এটা লৈ লৈছোঁ আৰু ইয়াতে মই ইয়াৰ ৰসখিনি উলিয়াই লৈছোঁ আলুখিনিৰ। এয়া চাওকচোন, মই মানে অলপ বনাইছোঁ যে সেইকাৰণে সৰু আলু লৈছোঁ, আপোনালোকে ডাঙৰ আলু লৈ ধুনীয়াকৈ ফ্ৰিজত প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিব। তাৰপিছতে ইয়াতে লৈছোঁ এখন চামুচেৰে 1 চামুচ নেমুৰ ৰস, এয়া দেখিছে নহয়, অকণমান চামুচখনেৰে 1 চামুচ নেমুৰ ৰস লৈ লৈছোঁ। তাৰপিছতে এতিয়া মই এইখিনি আলু ৰসখিনিৰ লগত ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপাছতে এতিয়া ল'ব লাগিব আমি পিঠাগুড়ি। এয়া মই 1 চামুচ অলপ সৰহকৈ লৈছোঁ, যিহেতু পেকটো মানে ধুনীয়াকৈ মুখত লগাব লাগিব যে, সেইকাৰণে ফুলকৈ 1 চামুচ লৈছোঁ পিঠাগুড়ি। এতিয়া হৈয়ে গ'ল আৰু একো নালাগে আমাক, এইখিনি ধুনীয়াকৈ এইটো পেকটোৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ, আৰু আপোনালোকে যদি আইচ কিউব বনাই ৰাখিব বিচাৰে তেনেহ'লে ফ্ৰিজত ধুনীয়াকৈ, তেতিয়াহ'লে আপোনালোকে পিঠাগুড়ি অকণমান পৰিমাণটো সৰহ কৰি ল'ব। এইখিনি হৈ গৈছে, তাৰপাছতে ধুনীয়াকৈ ৰেডি এইখিনি হৈ গৈছে। তাৰপাছতে আমাক লাগিব আকৌ বেলেগ এটা বাতি লৈ লৈছোঁ, আৰু বাতিটোত লৈছোঁ আকৌ 1 চামুচ নেমুৰ ৰস ল'ম। এয়া নেমুৰ ৰস অলপ 1 চামুচ এয়া চেপি লৈছোঁ। তাৰপাছতে আকৌ ডাইৰেক্ট আপোনালোকে নেমুৰ ৰসটো মুখত নলগাব। তাৰপাছতে আমাক লাগিব এইখিনি ডাইলুট কৰিবৰ কাৰণে 3 চামুচ পানী, 1 চামুচ নেমুৰ ৰসত 3 চামুচ পানী ব্যৱহাৰ কৰিব আপোনালোকে, তেতিয়া মানে এইটো ধুনীয়াকৈ আপোনালোকে লগাব পাৰিব স্কিনত। আপোনালোকক এতিয়া দেখাওঁ প্ৰথমে আপোনালোকে কি কৰিব লাগিব। এইখিনিতো ৰেডি কৰি ল'লোঁ আমি। তাৰপাছতে ৰ'ব, মই চুলিখিনি প্ৰথমে বান্ধি লৈছোঁ। যিকোনো ট্ৰিটমেণ্ট কৰাৰ আগতে আচলতে ভালদৰে চুলিখিনি বান্ধি ল'ব লাগে। আপোনালোকৰ যদি এইখিনিত স্মল বেবী হেয়াৰ আছে তেতিয়াহ'লে বেণ্ড এডাল লগাই ল'ব। তাৰপাছতে মই সদায় কোৱা নিচিনাকৈ প্ৰথমে মুখখন ভালদৰে ফেচ ৱাছ কৰি পেলাই মুখখন ভালদৰে ধুই ল'ব। এইখিনি ট্ৰিটমেণ্ট আপোনালোকে ৰাতিপুৱা গা ধোৱাৰ আগতো কৰিব পাৰে বা ৰাতি শোৱাৰ আগতো কৰিব পাৰে।
কিন্তু মানে আৰ্লি মৰ্নিং ধৰি লওক আপোনালোকে যেতিয়া গা ধোৱাৰ আগত গা ধুবলৈ যাব তাৰ আগতে এইখিনি কৰি ল'ব তেতিয়া মানে ভাল আৰু আপোনালোকে ধৰি লওক সুবিধা হ'ব আৰু যিহেতু আমি মহিলাসকলে প্ৰায় এলাহ কৰোঁ ন আমাৰ নিজৰ কিছুমান কাম কৰিবলৈ এইটো কৰিব লাগিব সেইটো কৰিব লাগিব খানা বনাবলৈ আছে ব্ৰেকফাষ্ট বনাবলৈ আছে কিন্তু তেনেকুৱা নহয় আপোনালোকে এইখিনি মানে সেই বনোৱা মেলাৰ মাজতে বা কৰি থকাৰ মাজতে তেনেকৈ পটককৈ কৰি ল'ব পাৰিব বহুত বেছি সময়ো নালাগে গতিকে প্ৰথমে আৰম্ভ কৰোঁ ব'লক প্ৰথমে যিখিনি যে আমি নেমু আৰু পানীখিনি যিখিনি মানে ডাইলুট কৰি পেলাই বনাই থৈছিলোঁ এইখিনি এনেদৰে এখন কটন ল'ব কটন লৈ পেলাই গোটেই মুখখনতে নেমু আৰু এই পানীখিনি মিশ্ৰণখিনি এনেদৰে মানে খুব ভালদৰে মুখখন চাফা কৰি ল'ব এনেকৈ টেপ টেপ কৰি পেলাই গোটেই মুখখনতে মানে লগাই ল'ব তাৰপিছতে এৰি দিব এনেদৰে এৰি মানে যেতিয়ালৈকে নিজে নিজে শুকাই আহিব তেনেদৰে থকালৈকে এনেদৰে ধুনীয়াকৈ এৰি দিব এয়া চাওক মই এনেদৰে ধুনীয়াকৈ লগাই ল'লোঁ এনেদৰে লগোৱাৰ পাছত ভালদৰে যিখিনি এৰিয়াত আপোনালোকৰ বেছিকৈ পিগমেণ্টেশ্যন আছে বা যিখিনি এৰিয়াত আপোনালোকৰ ডেমেজ হৈছে ছানবাৰ্ণ হৈছে সেইখিনি এৰিয়াত ভালদৰে লগাই পেলাই টেপ টেপ কৰি পেলাই এনেদৰে এৰি দিব যেতিয়ালৈকে নিজে নিজে শুকাই আহিব তেতিয়ালৈকে এৰি দিব এনেদৰে আপোনালোকে 3বাৰ লগাব লাগিব 3 টাইমছ লগাব লাগিব এতিয়া মই 3বাৰ লগাই নেদেখাওঁ আৰু কিন্তু আপোনালোকে ভালকৈ কথাটো শুনিব আৰু ভালদৰে ভিডিঅ'টো চাই ল'ব তেতিয়া মানে গম পাব এনেদৰে 3বাৰ লগাব লাগিব প্ৰথমবাৰ যেনেকৈ এনেকৈ লগালে নহয় তাৰপিছত শুকাই আহিলে তাৰপিছতে আকৌ লগাব আকৌ এবাৰ লগাব মানে আকৌ যেতিয়া শুকাই আহিব আকৌ নেক্সট আকৌ এবাৰ লগাব তাৰপিছতে সেই তেনেদৰে 3বাৰ লগোৱাৰ পাছত আকৌ যেতিয়া শুকাই আহিব তেতিয়া আপোনালোকে লগাব সেই আমি যে যোনখিনি ফেচ পেক ৰেডি কৰি থৈছোঁ সেইখিনি লগাব এইখিনি আপোনালোকে মই যেনেদৰে কৈছিলোঁ যে আপোনালোকে ধুনীয়াকৈ আইচ কিউব কৰি পেলাইও ৰাখিব পাৰিব ফ্ৰিজত প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিব যিহেতু মানে সদায় ৰেডি কৰি থাকিবলৈ হয়তো এলাহো লাগিব পাৰে কিন্তু এতিয়া মই ফ্ৰেছলি বনাই আপোনালোকক দেখাইছোঁ সদায় যদি বনাই থাকিবলৈ এলাহ লাগে তেনেহ'লে ফ্ৰিজত আইচ কিউবত ধুনীয়াকৈ ৰাখি দিব আৰু এনেদৰে যেতিয়া মানে নেমু আৰু পানীখিনি মুখত লগোৱা শুকুৱাই যোৱাৰ পাছতে এইখিনি মানে ধুনীয়াকৈ তেতিয়া লগাই ল'ব তেতিয়া আইচ কিউব এটা মানে ধুনীয়াকৈ উলিয়াই পেলাই এনেদৰে আৰু লগাই ল'লেই হৈ যাব তাৰপিছতে প্ৰথমে দেখুৱাৰ দৰে প্ৰথমে মানে খুব ভালদৰে মাছাজ কৰিব সাৰ্কুলাৰ মোচনত গোটেই মুখখন খুব ভালদৰে মাছাজ কৰিব আৰু যিখিনি এৰিয়াত আপোনালোকৰ ডেমেজ আছে সেইখিনি এৰিয়াত মানে খুব ভালদৰে মাছাজ কৰিব এই নাকৰ ওচৰত ধৰি লওক এইবিলাক পৰ্চনত খুব মানে ব্লেক হেডছ বা পিগমেণ্টেশ্যনৰ খুব হয় নহয় সেইখিনি এৰিয়াত মানে খুব মাছাজ কৰিব যাতে ভিতৰলৈকে বস্তুখিনি ভালদৰে সোমাই যায় এয়া আপোনালোকে ৰাতিপুৱা গা ধোৱাৰ আগতো কৰিব পাৰে বা যদি ফ্ৰী থাকে যে যিকোনো সময়ত কৰিব পাৰে কিন্তু ৰাতিপুৱা আৰু গধূলি কৰিলে বেছি ভাল হয় আৰু সদায় ব্যৱহাৰ নকৰিব এইটো হেৰিটো আজি ব্যৱহাৰ কৰিলে নহয় যিসকলৰ খুব বেছি হৈ আছে সেইসকলে আজি ব্যৱহাৰ কৰিলে নহয় তেতিয়াহ'লে কাইলৈ দিনটো এৰি আকৌ পৰহি মানে নেক্সট ডে ব্যৱহাৰ কৰিব মানে এটা দিন আপোনালোকে নিজৰ স্কিনখন হিল হ'বলৈ দিব ধুনীয়াকৈ চাওক এনেদৰে মানে খুব ধুনীয়াকৈ গোটেই মুখখন মই লগাই ল'লোঁ প্ৰথমতে খুব ধুনীয়াকৈ সাৰ্কুলাৰ মোচনত মাছাজ কৰি গোটেই মুখখনতে লগাই ল'লোঁ তাৰপিছতে এটা থিক লেয়াৰ গোটেই মুখখনতে লগাই ল'ব এয়া থিক লেয়াৰ এটা গোটেই মুখখনতে লগাই ল'ব তাৰপিছতে ভালদৰে শুকাবলৈ দিব আৰু একেবাৰে খৰখৰীয়া হৈ শুকাবলৈ নিদিব অলপ মানে ড্ৰাই হওঁতে আপোনালোকে ধুই দিব আৰু যেতিয়া ধুব তেতিয়া কোনো ধৰণৰ ফেচ ৱাছ ব্যৱহাৰ নকৰিব যিহেতু এইখিনি মানে যিখিনি আমি ইউজ কৰিছোঁ নহয় সেইখিনিয়ে মানে ধুনীয়া এটা মানে আপোনাৰ মুখখন মানে ইমানেই ভাল কৰি দিব যে ফেচ ৱাছৰ কোনো প্ৰয়োজনেই নাই যেহেতু ইয়াত আমি নেমু ব্যৱহাৰ কৰিছোঁ আলুৰ ৰস ব্যৱহাৰ কৰিছোঁ পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ আৰু পিঠাগুড়িটো আৰু কিমান ভাল মানে স্কিনৰ কাৰণে সকলোৱে জানে আৰু মোৰ প্ৰায়বিলাক স্কিন কেয়াৰৰ ভিডিঅ'তে পিঠাগুড়িটো মই ৰেমেডিতে পিঠাগুড়িটো মানে এড কৰোঁৱেই আৰু পিঠাগুড়িটো বহুত ভাল ফল দিয়ে আমাৰ স্কিনত গতিকে আপোনালোকে এদিন লগাব যদি খুব বেছি হৈ আছে আৰু যদি আপোনালোকৰ মানে অলপ হৈছে তেতিয়াহ'লে এদিন লগাব নহয় তাৰ মাজতে 2 দিন গেপ দিব তাৰপিছতে আকৌ লগাব এনেদৰে আপোনালোকে 15 ডেজ লগাওক তাৰপিছতে ৰিজাল্ট চাব আপোনালোকে একদম খুব ভাল ৰিজাল্ট পাব এইখিনি ভালকৈ ড্ৰাই হোৱালৈ অলপ দেৰি ৰাখি দিছোঁ আৰু মানে একেবাৰে শুকানকৈ ড্ৰাই হোৱালৈকে নহয় তাৰ অলপ ৱেইট হৈ থাকোঁতে এইখিনি ধুই দিব এইখিনিতে অলপ সময় লাগিব টাইম লাগিব সেইবোলে তাৰপিছতে মই আকৌ আপোনালোকৰ লগত লগ পাই আছোঁ এইখিনি মোৰ অলমোষ্ট শুকাইছে এতিয়া মই এখন ৱেট টিছু ল'ম আৰু ৱেট টিছু লৈ পেলাই মুখখন ভালদৰে মোহাৰি দিম আপোনালোকে ধুনীয়াকৈ কুহুমীয়া গৰম পানী বা নৰ্মেল পানী দি পেলাই ধুই পেলাব আৰু এনেদৰে কৰিলে খুব ভাল ৰিজাল্ট পাব আপোনালোকে আৰু মানে পিগমেণ্টেশ্যন বা যিকোনো ধৰণৰ যি পুৰণি দাগ আছিলে মেলাজমাৰ
হৈছিলে বা যিকোনো ধৰণৰ পিম্পলছৰ দাগ চাগ আছিলে সেইখিনি গোটেইখিনি নাইকিয়া হৈ যাব এয়া চাওক মই ভালদৰে এয়া মোহাৰি লৈছোঁ এখন ৱেট টিছুৰ সহায়েৰে মই ভালদৰে মোহাৰি লৈছোঁ আপোনালোকে ব্যৱহাৰ কৰিব এইখিনি ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ আৰু একদম পইচা খৰচ নহয় একেবাৰে ঘৰত থকা বস্তুৰ সহায়েৰে আপোনালোকে নিজৰ মুখখন ধুনীয়া কৰি ল'ব পাৰিব এয়া এইখিনি কৰাৰ পাছত আপোনালোকে ধুনীয়াকৈ হেৰি কৰিব গা ধোৱাৰ আগত কৰিলে নহয় তেতিয়া মানে গা ধুই আহি মুখখন ধুনীয়াকৈ মইশ্চাৰাইজাৰ লগাব তাৰপাছতে কিন্তু ছানস্ক্ৰীম লগাবলৈ একেবাৰে নাপাহৰিব কাৰণ যদি ছানস্ক্ৰীম নলগায় তেতিয়াহ'লে আপোনালোকে যিখিনি ট্ৰিটমেণ্ট কৰিলে সেইখিনি অথলে যাব ছানস্ক্ৰীমৰ অবিহনে মানে আচলতে এনেও আমি ছানস্ক্ৰীম নলগালে আমাৰ স্কিনখন কিমান ডেমেজ হয় আৰু সকলোৱে জানে যিহেতু এতিয়া গৰমৰ দিন আহি আছে আৰু আমি এতিয়া গৰমত মানে উইদাউট ছানস্ক্ৰীম আপোনালোকে বাহিৰলৈ নোলাব যিহেতু মানে ছানস্ক্ৰীম নলগালে আমাৰ স্কিনখন বহুত ডেমেজ হৈ যায় আৰু এইখিনি কৰাৰ পিছত ধুনীয়াকৈ মইশ্চাৰাইজাৰ লগাই পেলাই আৰু ছানস্ক্ৰীম লগাই দিব বছ হৈ গ'ল যদি খুব বেছি হৈ আছে তেনেহ'লে মই কোৱাৰ ধৰণেৰে আজি লগালে নহয় মাজত এটা দিন গেপ দি পিছদিনাখন মানে আপোনালোকে নিজৰ স্কিনখন ধুনীয়াকৈ হিল হ'বলৈ দিব তাৰ নেক্সট ডে ব্যৱহাৰ কৰিব আৰু যিসকলৰ অলপ অলপ হৈ আছে সেইসকলে মাজত 2টা দিন গেপ দি তাৰপাছতে লগাব খুব ভাল ৰিজাল্ট পাব গতিকে আপোনালোকক দেখুৱালে এইখিনি লগাৰ পিছত দেখিছেনে মানে এইখিনি লগাৰ পিছত আপোনালোকে ফিল কৰিব যে নিজৰ স্কিনখন মানে ইমানেই স্মুথ হৈছে নহয় স্মুথ মানে হৈছে আপোনালোকে নিজে এনেকৈ চুই চালে গম পাব সেয়া আৰু দেখুৱাই দিলোঁ ভিডিঅ'টোত মানে মই যিহেতু ব্যৱহাৰ কৰি খুব ভাল ফল পাইছোঁ সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকেও লগাব আৰু মানে কেনেকুৱা পাইছে মোৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু নতুনকৈ খোলা এটা চেনেলটো বহুত আগতে ষ্টাৰ্ট কৰিছোঁ কিন্তু মাজতে বহুত মোৰ পাৰ্চনেলৰ প্ৰব্লেমৰ কাৰণে মাজতে গেপ দি দিলোঁ কিন্তু আকৌ এটা ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ ভিডিঅ'সমূহ আপোনালোকে মৰম দিব আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নটিফিকেশ্যন আইকনটো অন কৰি দিব তেতিয়া মোৰ ভিডিঅ'সমূহ আপোনালোকে সোনকালে পাই থাকিব গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে বৰ পাব আৰু যিসকলে এইবোৰ সমস্যাত ভুক্তভোগী হৈ আছে সেইসকলে এই ট্ৰিটমেণ্টখিনি কৰিব আৰু মানে ৰিজাল্ট আপোনালোকে খুব সোনকালে পাব গতিকে আজিলৈ আহোঁ বাই